এটা বিস্কুটৰ ৰেচিপি বনাইছিলোঁ আৰু খাই সকলো ইমান ভাল পালে যে মই আজি অৰ্ডাৰ পালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ইয়াত মই লৈছোঁ কেইটামান বাদাম, আখৰোট, কাঠবাদাম, চীনাবাদাম আৰু এটা দালচেনি টুকুৰা। একেবাৰে অপশ্যনেল, বাদাম নল'লেও নাই। আৰু ইয়াত লৈছোঁ মই ৰুম টেম্পাৰেচাৰত থকা ঘিউ আধা কাপ, গৰুৰ ঘিউ। গৰুৰ ঘিউ হ'লে বাটাৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু ঘিউ ব্যৱহাৰ কৰিছোঁ বেছি মচমচীয়া হ'বৰ কাৰণে। আৰু আধা কাপ চেনি। চেনিখিনি মই মিক্সিত পিচি পেলাই সমান কৰি লৈছোঁ, গুড়ি কৰি লৈছোঁ তাৰমানে। আৰু এতিয়া আমি গোটেইখিনি মিশ্ৰণ চেনিয়ে ঘিউৱে মিক্স কৰিব লাগিব। আপোনালোকে যিহেৰে ফেটিব সহজ পায় সেয়াৰে ফেটিব, চামুচ হ'লে চামুচ, হুইস্কাৰ হ'লে হুইস্কাৰ। যদি মেচিনেৰে ব্যৱহাৰ কৰে প্ৰথমতে মেচিনত কিন্তু এইদৰে চেনি গুড়ি আৰু ঘিখিনি মেচিনটো অন কৰাৰ আগতে মিহলাই ল'ব। নহ'লে কি হয় চেনি গুড়ি গোটেইবোৰ মুখলৈকে উৰি আহে। এইখিনি মিক্স হোৱাৰ পাছতে আপোনালোকে মেচিনটো অন কৰিব। কিন্তু ইয়াত মই হাতেৰে কৰিম, হাতেৰে ফেটিম। মই জাষ্ট দেখুৱাইছোঁ, এনেকুৱা হ'লে আপোনালোকে মেচিনটো ইউজ কৰিব। এতিয়া মই হাতেৰে এইখিনি ফেটিম, তেতিয়ালৈকে ফেটিব লাগিব যেতিয়ালৈকে ঘিখিনি এটা ৰং সলনি নকৰে। দেখিছেনে বাৰু? মই প্ৰায় 5 মিনিটমান ফেটাৰ পাছত ঘিউৰ ৰংটো সলনি হৈছে। এইদৰে ঘিউৰ ৰং সলনি হোৱা আৰু ফ্লাপি হোৱা মানে আমাৰ ঘিউৰ পেষ্টটো পাৰফেক্ট হৈছে। এতিয়া ইয়াত মই মিহলাম 1 কাপ আটা। আৰু আটা সলনি ময়দা ব্যৱহাৰ কৰিব পাৰি। যিহেতু যোনে অৰ্ডাৰ দিছে তেখেতে আটাৰ ব্যৱহাৰৰ কথা কৈছে, গতিকে আটাই দিছোঁ। 4 টেবুল চামুচ বেচন দিছোঁ, 2 টেবুল চামুচ চুজি। চুজিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। চুজিখিনি মিক্সিত গুড়ি কৰি ল'ব, বেছি ভাল হয়। আৰু শুকান মিশ্ৰণখিনি ভালদৰে মিহলাই ল'ম। তাত মই দিছোঁ নিমখ অকণমান আৰু বেকিং পাউডাৰ আধা টেবুল চামুচ আৰু পিচি লোৱা বাদামখিনি। বাদামবোৰ অপশ্যনেল, বাদাম নিদিলেও হয়। বাদামৰ সলনি একো নিদিয়াকৈ বনাব পাৰে বা টুটি ফুটি দিব পাৰে। নিমখ দিয়া কাৰণটো হৈছে মিঠাৰ বেলেঞ্চটোৰ কাৰণে, কাৰণ একেবাৰে মিঠা হ'লেও বিস্কুটৰ এনেকুৱা সোৱাদটো নাহে। যদি অকণমান নিমখ দিয়া হয় এটা বেলেগ সোৱাদ আহে, বেকাৰীটোৰ সোৱাদটো আহিব। এতিয়া হাতেৰে এইখিনি মঠিব লাগিব। হাতেৰে মঠাৰ এটা পদ্ধতি আছে, ঠিক এইদৰে মুঠিয়াই মঠিব লাগিব, যাতে প্ৰত্যেকটো দানাৰ লগত প্ৰত্যেকটো বস্তু যি আমি মিহলালোঁ সুন্দৰকৈ মিলি যায়। দেখিছেনে? এইদৰে মিহলাম। আৰু এতিয়া মই আগতে গৰম কৰি লোৱা গাখীৰ দিছোঁ। গাখীৰখিনি ঠাণ্ডা মানে ফ্ৰিজৰ নহয় দেই, ৰুম টেম্পাৰেচাৰত থকা গাখীৰ। অকণ গাখীৰ মিহলাব লাগিব। গাখীৰ সৰহকৈ নিদিব, কাৰণ মিশ্ৰণটো আমাৰ পাৰফেক্ট হ'ব লাগিব। আৰু শুকান যেন লাগিছে, গতিকে মই আৰু অকণমান গাখীৰ দিম আৰু মিশ্ৰণখিনি আকৌ হাতেৰে ভালদৰে এইদৰে মঠি ল'ম। এই মিশ্ৰণটো পাৰফেক্ট হৈছে নাই জানিবৰ কাৰণে এটা বিশেষ পদ্ধতি আছে। আপোনালোকে চাই থকা ভিডিঅ'টো দেখুৱাম মই আপোনালোকক। আৰু সেইখিনি অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ইয়াত দেখিছেনে কিদৰে জৰজৰীয়া হৈছে। আৰু এইদৰে মুঠি মৰা বান্ধ খালে মানে মুঠি মাৰোঁতে এয়া পাৰফেক্ট হৈছে। আকৌ দেখুৱাই দিছোঁ, এইদৰে জৰজৰীয়া হোৱাৰ পাছত এইদৰে মুঠি মৰা মানে পাৰফেক্ট হৈছে। এতিয়া মই অভেনটো হ'ব দিছোঁ প্ৰিহিট, 5 মিনিট প্ৰি হ'ব দিছিলোঁ। আৰু এইটো মই OTG ইউজ কৰিছোঁ। ৰড দুডাল সমানে গৰম হ'ব লাগিব, ৰডটো চাই ল'ব, চেক কৰি ল'ব। আৰু টেম্পাৰেচাৰ দিছোঁ মই 180 ডিগ্ৰী আৰু টাইমিং দিম 25 মিনিট। এইখিনি যদি পাৰফেক্ট হয় তেতিয়াহ'লে আপোনালোকৰ বিস্কুট পূৰা দোকানৰ দৰে হ'ব। 25 মিনিট দি দিলোঁ। আৰু এতিয়া মই এখন ট্ৰে'ত, বেকিং ট্ৰে'ত অলপমান ঘিউ সানি লৈছোঁ আৰু এইদৰে লাৰু বনাই হাতেৰে অকণমান চেপেটা কৰি পেলাই বিস্কুটকেইটা দি দিছোঁ। আপোনালোকে মল্ডৰ সহায়ত শ্বেপ দিবও পাৰে, কিন্তু মই এনেকৈয়ে বনাই আছোঁ। আৰু যিহেতু বহুত স্বাস্থ্যসন্মত আৰু আমি ৰাতিপুৱা চাহকাপৰ লগত বিস্কুট নহ'লে আমাৰ নহয় জানো, গতিকে চাহকাপৰ লগত কিনা বিস্কুট খোৱাকৈ যদি ঘৰত বনোৱা বিস্কুটে খায় আৰু কি লাগে। এয়া দেখিছেনে, মই এইদৰে বনাই দিলোঁ। আৰু আটাইকেইটা মই এইদৰে বিস্কুট বনাই ল'ম আৰু তাৰপিছত হ'ব দিম বেক। আকৌ অনুৰোধ কৰিছোঁ, যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। যদি ভাল পায় লাইক কৰিব আৰু যিমান পাৰিব শ্বেয়াৰ কৰিব। আমাৰ বিস্কুটখিনি হৈ গ'ল আৰু এতিয়া বিস্কুটখিনি আমি দি দিম অভেনত। অভেনৰ যিটো মাজৰ থাক, 3টা থাক থাকে, মাজৰটো সদায় বেক হ'ব দিব। যদি মাজৰটোত বেক হ'ব দিওঁ তেতিয়াহ'লে টাপটো তলত আৰু ওপৰত আৰু ছাইডত সমান পৰিমাণে লাগে কাৰণে বেকিং বস্তুটো বৰ ধুনীয়া হয়। তলৰটো ধুনীয়াকৈ বেক হয়, ওপৰৰ পৰাও হয় আৰু মচমচীয়াও হয়। গতিকে মাজৰডাল ব্যৱহাৰ কৰিব সদায় বেকিঙত। এয়া 5 মিনিটৰ পিছত মোৰ বিস্কুটখিনি কিদৰে ফুলিছে দেখিছেনে? আৰু এয়া প্ৰায় হৈ গৈছে। এতিয়া এইটো অফ হ'ব লৈছে, মাত্ৰ 2 মিনিট বাকী আছে। কিন্তু এতিয়া আমি বিস্কুটটো নুলিয়াওঁ, একেবাৰে ঠাণ্ডা হোৱাৰ পাছতহে অভেনৰ পৰা উলিয়াম, তেতিয়া বেছি মচমচীয়া হৈ থাকিব। আৰু ঠাণ্ডা হোৱাৰ পাছত এয়া হৈছে আমাৰ আটাৰ বিস্কুট, ঘৰ বনোৱা বিস্কুট। আটা আৰু বাদামৰ স্বাস্থ্যসন্মত বিস্কুট। নিশ্চয় ভিডিঅ'টো চাই ভাল পাব, বনাব আৰু কেনেকৈ মোক জনাব দেই।